কিন্তু উত্তৰটো সত্যৰ আধাৰত নহয় যেন লাগিছে। ৰূপহী বিধানসভা সমষ্টিত 13টা চিটি ফেক্টৰী আছে বুলি কৈছে, বহুত কমি গৈছে। আগত আৰু বেছি আছিলে, এতিয়া কমিছে। ৰূপহী সমষ্টিতে প্ৰায় কেইবা হাজাৰ মানে লোকে, দুখীয়া দৰিদ্ৰ লোকে চিটি ফেক্টৰীত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। ফেক্টৰীৰ সংখ্যা বহুত বেছি, কিন্তু ইয়াত মাত্ৰ 13টা দিছে। আৰু যিটো LGST, CST, আপোনাৰ IGSTৰ পৰিমাণ পায় বুলি কৈছে 121,79,19,852। তাৰমানে বৃহৎ সংখ্যক ৰাজহ চৰকাৰে ইয়াৰ পৰা পাই আছে। কিন্তু দুখৰ বিষয় হৈছে এইটোৱেই যে এই যে আমাৰ যিখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ ফেক্টৰী আছে, সৰু সৰু ফেক্টৰী, এই সৰু সৰু ফেক্টৰীৰ মালিকবিলাকে উচিত মূল্যটো নাপায়। আৰু এওঁলোকে তামোল আপাৰ আসামৰ পৰা নানে, আপাৰ আসামৰ পৰা তামোল খেতিয়কে চব তামোল মানে আমাৰ ৰূপহীলৈ আহে। কিন্তু সেইখিনি আনোতেও মাজত বাটত কিবা অসুবিধা হয়, তেওঁলোকে মাজত অলপ পইচা ভৰিব লাগে। গতিকে মাজত যাতে সেই পইচাটো ভৰিব নালাগে। আৰু এই চুপাৰীবিলাক বিক্ৰী কৰোঁতে বাহিৰত যেতিয়া যায়, এই আপোনাৰ FGST, CGST আৰু IGST এইখিনি নিয়ম মাফিক দিয়াৰ উপৰিও অনিয়মত গৈ কিছু টকা ভৰিব লাগে, অতিৰিক্তভাৱে কিছু টকা ভৰিব লাগে। যাৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ যিসকল মানে ফেক্টৰীৰ মালিক আছে তেওঁলোকে ফেক্টৰীবিলাক বন্ধ কৰি দিছে। আৰু এই ফেক্টৰীবিলাক বন্ধ কৰাৰ কাৰণে এই দুখীয়া লোক, গাঁৱৰ দুখীয়া দৰিদ্ৰ লোকসকলে যে আপোনাৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিলে, সেইটোত হেংগাৰ সৃষ্টি হৈছে। এই অসুবিধাটো কেনেকে দূৰ হ'ব তাৰ কাৰণে মই মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেখেতৰ সমষ্টিত 13টা নাই বেছি আছে। তেতিয়াহ'লে বহুত মানুহে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত ৰেজিষ্টাৰ নকৰাকৈ ফেক্টৰী চলাই আছে, যাৰ কাৰণে ৰাজহ লোকচানহে হৈ আছে। গতিকে মই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টক আহ্বান জনাম, তেখেতলোকক কম, মন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ কাৰ্যসূচীত ব্যস্ত থকাৰ কাৰণে থাকিব পৰা নাই। মই মন্ত্ৰী ডাঙৰীয়াক ক'ম যাতে অলপ ষ্ট্ৰিক্ট হয়, পাৰ্টিকুলাৰলি ইন ৰূপহী এৰিয়া, যাতে আৰু মানুহে ৰেজিষ্ট্ৰেশ্যন কৰে, চ' ডেট আৰু গভৰ্ণমেণ্টে GST বা IGST পায়। কথাটো উত্তৰ পোৱা নাই। এই মাজত যে অতিৰিক্ত পইচা ভৰিব লাগে, আৰু আপাৰ আসামৰ পৰা গাড়ীবিলাক আহোঁতে যে মাজত ক'ৰবাত ক'ৰবাত পইচা দিব লাগে, এইখিনি অসুবিধা নাইকিয়া কেতিয়া হ'ব? অনাৰেবল মিনিষ্টাৰ, তেনেকুৱা আমাৰ লগত তথ্য নাই। যদি কিবা থাকে আমি আপোনাৰ পৰামৰ্শটো গ্ৰহণ কৰিম। ঠিক আছে। কুৱেশ্যন নম্বৰ 207, শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা।